Hello guys, আমি বৰদোৱা থান আহি আছো। ইয়াৰ আজি বাৰ্থডে। Hello guys, good morning. Happy New Year to all of you. আৰু মোৰ আজি বাৰ্থডে, আপোনালোকে বহুত আশীৰ্বাদ কৰিব যাতে মই বহুত ওপৰলৈ যাব পাৰো, নাম অৰ্জন কৰিব পাৰো। ব্লগটো আছিলে 2 তাৰিখৰে গাইজ। সেইদিনা তাৰ বাৰ্থডে আছিলে। আমি গৈ আছো বৰদোৱা থানলৈ। চাই থাককচোন পিছৰখিনি। এতিয়া আমি বৰদোৱা থান আহি পালোহি আৰু কিবা এটা লৈ লৈছো বৰদোৱা থানৰ ভিতৰলৈ যাবলৈ। ইয়াৰ বৰদোৱা থানৰ ভিতৰত প্ৰৱেশ কৰিলো আৰু আহিয়ে দেখিলো যে মন্দিৰৰ মন্দিৰৰ নহয়, নামঘৰৰ ভিতৰত এয়া ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইফালে শংকৰদেৱৰ ভৰি আছে আগতে চিন এটা। তাৰপিছত এইফালে আমি আহিলোঁ এতিয়া আলিপুখুৰীৰ চাইডে বহুত মানুহ ৰখি আছে আৰু ময়ো ফটো উঠি ল'লোঁ আৰু ভিডিঅ' কৰি ল'লোঁ। এতিয়া আমি ঘৰমুৱা হ'বলৈ ওলাইছোঁ আৰু প্ৰসাদ ল'লোঁ। তাৰপিছত এতিয়া দুপৰীয়া হৈছে। দুপৰীয়া সময়ত বহুতখিনি মানুহ আহিছে ইয়ালৈ আৰু এয়া নামঘৰৰ ভিতৰত দেখিছেনে বহুতখিনি মানুহ এতিয়া দুপৰীয়া সময়ত। এতিয়া আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি থাকোঁতে ৰাস্তাত কিবা এটা খাবলৈ লৈছোঁ। এইফালে ঘৰলৈ আহি পেলাই তাৰ বাৰ্থডে কেক কাটিছে, ৰাতিৰ আলহী। তাৰপিছত এইফালে ৰাতি আকৌ এটা কেক কাটিলে। আকৌ আপোনালোকক লগ পাম, ধন্যবাদ।